নমস্কাৰ বন্ধুসকল, নিচাকি গঠৰামৰ পৰা মই ভাস্কৰজ্যোতি দাস। মই আগতো এই মোৰ ঘাঁহৰ খেতিৰ ভিডিঅ' বনাইছোঁ। তো আজি আকৌ এবাৰ বনালোঁ, কাৰণ কিয় এই মাজে মাজে মোৰ ঘাঁহৰ কাৰণে ঘাঁহৰ কাটিঙৰ কাৰণে ফোন আহে। তো কিছুমানে কি ৰেটবিলাক জনাৰ কাৰণেও ফোন কৰে। তো সেই তাৰ কাৰণেই মই ভিডিঅ'টো বনালোঁ। এইখিনি মোৰ নেপিয়াৰ ঘাঁহ আছে, এই দেখা পাইছে ভিডিঅ'ত। তো মোৰ গৰুও আছে, ছাগলীও আছে, তো কাটি কাটি খোৱা যায়। তো আপোনালোকে চাওক, এইবিলাক চব কাটা হৈছে আৰু ওলাই আছে। তো কোনোবাক যদি নেপিয়াৰৰ কাটিং লাগে, ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু মই আপোনালোকক জনাওঁ যে দামটো কৈ দিওঁ। ইয়াৰ কাটিং মই 1 টকাকৈ বিক্ৰী কৰোঁ, পাৰ কাটিং 1 টকাকৈ। কোনোবাক যদি লাগে তেনেহ'লে আপোনালোকে আহি ইয়াৰ পৰা লৈ যাব পাৰে। আৰু যদি কোনোবাক যদি কি দূৰত আছে, কোনোবা বন্ধু যদি দূৰত আছে, তেনেহ'লে যদি লাগে তেনেহ'লে আমি বাছত বা কিবা পঠাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। কিন্তু তাৰ কাৰণে এটা কথা আগতে কৈ থওঁ যে আপোনাৰ ঘাঁহৰ যিখিনি আপোনাৰ এমাউণ্ট হ'ব, টকাটো হ'ব, সেইখিনি আপোনালোকে একাউণ্টত আগতেই পঠাই দিব লাগিব, যদি আপোনালোকে ভৰসা কৰে বা বিশ্বাস কৰে। আৰু নহ'লেতো আপোনালোকে নিজে আহি লৈ যাব লাগিব। তো এইখন মোৰ খেতিখন, এইবিলাক ঘাঁহবিলাক আমি বেছি বাঢ়িব নিদিওঁ। তাৰমানে কি, কোমলীয়া হেৰি থাকোঁতেই আমি গৰু আৰু ছাগলীক আমি কাটি কাটি খুৱাওঁ। এতিয়াও ধৰক মোৰ এই দূৰত দেখিছে বোধহয়, দেউতাই ঘাঁহ কাটি আছে। তেখেতে 3টা গৰু ৰাখিছে আৰু যথেষ্ট কষ্ট কৰে। তো তেখেতে গৰুৰ কাৰণে ঘাঁহ কাটি আছে। আপোনালোক কোনোবাক যদি নেপিয়াৰৰ কাটিং লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰিব। আৰু মোৰ নম্বৰটো স্ক্ৰীণত দিয়া থাকিব। নম্বৰটোত মোক কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। আৰু ঘাঁহৰ কোৱালিটিটো আপোনালোকে এতিয়া ভিডিঅ'ত দেখা পাইছে কেনেকুৱা কি। কোনোবাক লাগিলে নিশ্চয় কণ্টেক্ট কৰিব। ভিডিঅ'টো ইমানতে সামৰিলোঁ।